বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ৰিয়ন্স পাকঘৰ। আজি এটা নতুন ৰেচিপি এগ মছলা কাৰী, গ্ৰীণ এগ মছলা কাৰী আৰু কণী মই পুদিনাৰ সৈতে বনাম। ধুনীয়া দেখিবলৈ সেউজীয়া আৰু সেইকাৰণে গ্ৰীণ এগ মছলা কাৰী এইটো ৰেচিপিটো নাম দিয়া হৈছে। গতিকে আপোনালোকে পুদিনা অলৰেডি দেখিছে। আহক আজি ৰেচিপিটো কেনেকৈ বনাই চাই লওঁ। মই 5টামান কণী লৈছোঁ বইল কৰি। পেনখনত এতিয়া তেল দি ল'ম। এচামুচ তেল দিছোঁ। মই পিঁয়াজ সৰুকৈ কাটি লৈছিলোঁ, এটা পিঁয়াজ। গতিকে পিঁয়াজখিনি এতিয়া পেনত দি দিম, অলপমান ফ্ৰাই হ'বলৈ দিম। বিলাহী, এটা বিলাহী মই সৰুকৈ কাটি লৈছোঁ, বিলাহীখিনি দি দিছোঁ আৰু দুইখিনি অলপমান ভালদৰে মিহলাই ল'ম। বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'বোৰ চাব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত, আৰু বেল বটনটি প্ৰেছ কৰিবলৈ একদম নাপাহৰিব। এয়া কেপচিকাম, মই এটা ডাঙৰ কেপচিকাম লৈছোঁ, তাৰে আধা মই সৰুকৈ কাটি এতিয়া মই পেনত দিছোঁ। এইখিনি ফ্ৰাই হ'বলৈ দিম। আৰু এতিয়া মিক্সাৰ মেচিনত মই নহৰু, আদা, নাৰিকল, জালুক, ডালচিনি, ইলাচি 6-7 পিচমান দিছোঁ। জলকীয়া আপোনালোকৰ সোৱাদ অনুযায়ী দিব, যদি কম খায় তেনেহ'লে অলপ কমকৈ দিব। কেপচিকাম মই যিটো আধা ৰাখি থৈ দিছিলোঁ, কেপচিকামখিনি ইয়াতে দি দিছোঁ মিক্সাৰ মেচিনত। ধনিয়া দিম, পুদিনা দিম, গোটেইখিনি মিক্সাৰ মেচিনত ভালকৈ মিক্স কৰি ল'ম। হৈ গৈছে, ধুনীয়াকৈ পেষ্টটো বনি গৈছে। গতিকে পেষ্টখিনি মই এতিয়া পেনত দি দিছোঁ, যিখিনি মই ফ্ৰাই কৰি থৈ দিছিলোঁ। গোটেইখিনি ভালদৰে অলপ ফ্ৰাই হ'বলৈ দিম। ফ্ৰাই হৈ গৈছে। অকণমান পানী দিছোঁ, পানী দি অলপমান উতলিবলৈ দিম। মই গোটেইখিনি লৰাই দিছোঁ ভালদৰে, ধুনীয়াকৈ উতলিছে। এইটো আমাৰ ভেজ মছলা, এইটো কিনিবলৈ পায় দোকানত। অলপ মিহলি কৰি দিছোঁ, এচামুচ সোৱাদ অনুযায়ী নিমখ দিলোঁ। কণীখিনি অকণমান বডিত অকণমান আপোনালোকৰ চাকুৰে অলপমান কাটি দিব, যাতে অলপ মছলাটো সোমাই যায় ভিতৰত। কণীখিনি দি দিম পেষ্টখিনিত আৰু গোটেইখিনি অলপ ভালদৰে মিহলাই প্ৰায় 5-10 মিনিটমানলৈ মই এইটো চিমত উতলিবলৈ দিম। গতিকে আজি আপোনালোকক দেখুৱালোঁ যে ৰেচিপিটো কেনেকৈ বনায়। আপোনালোকে বনাই খাব, খাই খুব ভাল লাগে। পুদিনা এনেও খাব লাগে পেটৰ কাৰণে। আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ' আপোনালোকে ভাল পায় তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু বেল যিটো আইকন আছে সেইটো প্ৰেছ কৰিব, যাতে মোৰ ভিডিঅ'বিলাক পাই থাকে। ধন্যবাদ।